নমস্কাৰ বন্ধুসকল, এটা সৰু কবিতা লৈ আহিছোঁ। কবিতাটোৰ শিৰোনাম নাৱৰীয়া আৰু বঠা। আমি বাৰু এই নৈখনৰ নাৱৰীয়া নেকি? এই নাওখন তোমাৰেই নে? বঠাখন তুমি সাৱধানেৰে ধৰিবা দেই। এই বঠাখনলৈ ইমান যে সপোন নাৱৰীয়াৰ, কিন্তু তেওঁ জানো জানিছিল এইখন তেওঁৰ নহয়? বিধিৰ খেল আৰু সময়ৰ সোঁতত এদিন বঠাখন থমকি ৰল নাৱৰীয়াৰ ঘাটত। বহু মৰমেৰে পোৱালি ধৰিলে, অন্ততঃ কেইটামান দিনৰ বাবে। হয়, বঠাখনে শিকাই দিলে নাৱৰীয়া আৰু বঠাৰ ওলোৱা প্ৰেমৰ নৈখন বোৱাই নিব। নাচি উঠে বঠাখনে নাৱৰীয়াৰ হাতৰ পৰশত। কুল শব্দৰে বৈ যায় প্ৰেমৰ নৈখন, আগুৱাই যায় নাওখন হেঁপাহৰ নতুন যাত্ৰাত। দুপৰীয়া ৰ'দত ৰূপালী তৰা জিলিকা আৰু সন্ধিয়া পৰত প্ৰেমৰ সুৰধুনি উঠা নৈখন আছিল মাথোন কেইটামান দিনৰ বাবে। নাৱৰীয়া গ'লগৈ অজান ঘাটলৈ আৰু বঠাখন থমকি ৰল নৈৰ ঘাটত। ধন্যবাদ। এয়া আছিল এটি আধৰুৱা প্ৰেমৰ কাহিনী। কবিতাটোত নাৱৰীয়া আৰু বঠাৰ ৰূপত এটা অসফল আৰু আধৰুৱা প্ৰেমৰ কাহিনী প্ৰকাশ কৰা হৈছে। কেনে পাইছে আপোনালোকে মতামত জনাব। মোৰ পুৰণি লিখনি লৈ আহিছিলোঁ আপোনালোকৰ মাজলৈ। আৰু যদি ভাল লাগিছে তেন্তে মোৰ চেনেলটি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মতামত জনালে মই উৎসাহ পাম। ধন্যবাদ।